অসমৰ নাট্য ঐতিহ্যৰ বাবে ই হৈ পৰিল এক বিৰল বিস্ময় যি আত্মোৎসৰ্গ যি নেৰানেপেৰা চেষ্টা যি উদ্ভাৱনী চিন্তাৰ জৰিয়তে ভ্ৰাম্যমানে আজিৰ অৱস্থা পাইছে সেয়া অতুলনীয় আজি মই মাইনাৰ কাষলৈ আহিবলৈ সময় পোৱা নাই এইখন ঘৰত থাকি মই আৰু বৰ বেছি দিন ভাড়াতে হৈ থাকিব নোৱাৰিম কোনো এদিন হঠাতে পলাই যাব লাগিব বিদায় ল'ব লাগিব আপোনালোকৰ পৰা আপোনালোকৰ মাজৰ পৰা এতিয়া অসমৰ বিনোদনৰ জগতখনৰ কাৰণে ভ্ৰাম্যমান পৰিণত হৈছে একক আৰু অনন্য মাধ্যমত এটা বিশাল উদ্যোগ চলাই নিয়াৰ বাবে প্ৰতিজন প্ৰযোজক নাট্যকৰ্মীয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হয় দৰ্শকক আমোদ দিয়াৰ বাবে হাড় ভঙা পৰিশ্ৰমৰ ফলত নিৰ্মাণ কৰি উলিওৱা হয় একোটা দৃশ্য একোখন নাটক মঞ্চসজ্জাৰ পৰা পোহৰলৈ সংগীতৰ পৰা অভিনয়ৰ কলা কৌশলীলৈ সকলোৰে হাড় ভঙা পৰিশ্ৰম এজন মানুহটো হঠাৎ এনেকৈ পাগল হ'ব নোৱাৰে সেইবোৰ গৱেষণা কৰি থকাৰ মোৰ সময় নাই পাগলৰ ওপৰত গৱেষণা কৰি মোৰ ভেলুৱেবল টাইমবোৰ মই লষ্ট কৰিব নোৱাৰো মায়া প্লিজ থিয়েটাৰ গোষ্ঠী এটাত এটা বৰ্ষত সমাহাৰ ঘটে বিজ্ঞজনৰ পৰা অশিক্ষিত লোকলৈ আৰু এটা সবল টিমৱৰ্কৰ ফলত দৰ্শকে লাভ কৰে প্ৰাণৱন্ত একোখন নাটক কিমান কষ্টকৰ হৈ পৰে 100 পৰা 150 জনৰ ব্যক্তিক পৰিচালনা কৰাটো 120 জনৰ কৰবাত কেতিয়াবা মানে 10 জন প্লাছ মাইনাছ হয় যেনিবা কিন্তু 100 তল নাথাকে 100 তলেৰে আমি চলাব নোৱাৰি কিন্তু এইটোতো আপুনি আজি আটাইতকৈ টান জটিল কামটোৱে হৈছে মানুহ চলোৱা কামটো এইটো সকলোৰে জ্ঞাত তথাপি আৰু এই মাধ্যমটোত এনেকুৱা এটা কথা এই মাধ্যমটোত মানে অতি ইণ্টেলেকচুৱেল মানুহৰ পৰা অতি একেবাৰে একো জ্ঞান নথকা মানুহলৈকে আমি থিয়েটাৰ এই মানুহলৈ পেলাই আমি থিয়েটাৰ চলাব লাগে ধৰক আপুনি এই 150 জনীয়া এটা ষ্টাফ 150 জনীয়া ষ্টাফৰ প্ৰত্যেকজনে নিজা নিজা সমস্যা থাকে সেই সমস্যাবিলাকৰ উপৰিও গাড়ী মটৰৰ সমস্যা থাকে পেণ্ডেলৰ সমস্যা থাকে আপোনাৰ কি বুলি কয় ইনষ্ট্ৰুমেণ্টৰ সমস্যা থাকে ক'ৰবাত আপোনাৰ কেতিয়াবা ধৰক চাউণ্ড বক্সটো বেয়া হৈ গ'ল লগে লগে এটা সমস্যাৰ সৃষ্টি হ'ল ধৰক আমি এখন ভিতৰুৱা গাঁৱত আছোঁ শিৱসাগৰৰ তো তাৰ পৰা আহি গুৱাহাটীত ভাল কৰি নিয়াটো অসম্ভৱ কথা হৈ যায় তেনেকুৱা মানে আপোনাৰ সমস্যাবিলাক আহিয়ে থাকে আৰু সেইবিলাক ছল্ভ কৰিবলগীয়া হয় আৰু সেইকাৰণে মোবাইল থিয়েটাৰৰ প্ৰযোজকজনৰ দায়িত্ব আৰু আপোনাৰ কৰ্মস্পৃহা অতি প্ৰখৰ লাগে আৰু মেনেজমেণ্ট কেপাচিটিটো খুবেই লাগে প্ৰায় 9টা মাহ প্ৰতিজন কলা কৌশলীৰ পৰা আদি কৰি থিয়েটাৰ উদ্যোগটোৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়ে এক কঠোৰ সংগ্ৰামৰ মাজেৰে দৰ্শকক উপহাৰ দিয়ে বলিষ্ঠ নাটক মাথো অভিনয়ৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধাৰ বাবে এই হাড় ভঙা পৰিশ্ৰমকো আওকাণ কৰি দৰ্শকক আমোদ দিয়ে প্ৰতিগৰাকী নাট্যকৰ্মীয়ে মায়ে কিন্তু ঠিক কথা কৈছে তুমি বুঢ়ী হিচাপে মাৰিলেও মানিবা নামাৰিলেও নাই মই কিন্তু এখেতৰ জীয়েকক মালা পিন্ধাম এটা দীঘলীয়া যাত্ৰা 26টা বছৰ কম সময় নহয় অভিনয় জীৱনৰ যাত্ৰাটো সচৰাচৰ চলি থকা এটা যাত্ৰা নাটক কৰোঁ 9 মাহ নাটক কৰোঁ 1.5 মাহ ৰিহাৰ্চেল কৰোঁ 7.5 মাহ নাটক কৰোঁ ঘৰলৈ যাওঁ আকৌ আহোঁ এটা খুব একান্তই আমি কৰিবলগীয়া কাম কৰি আছোঁ 26টা বছৰে প্ৰত্যেকেই কৰি আছে মোৰ দৰে আৰু এটা সুদীৰ্ঘ জীৱনৰ যিটো মাদকতা নাটক কৰি থকাৰ এই মাদকতাটো মই ভাষাৰে বুজাব নোৱাৰোঁ মই আচলতে সুখী বহুত সুখী নাটকক লৈ
ভ্ৰাম্যমানৰ দৰ্শকে মোক যিখিনি মৰম দিছে, আদৰ দিছে, পৰ্যটকসকলে যিখিনি মৰম দিছে বা আমাৰ প্ৰত্যেকেই আমাৰ লগত কাম কৰি থকা প্ৰত্যেকজনে যিমান আদৰ মৰম দিছে, ইয়াৰ কাৰণে মই খুব সুখী আৰু মই অহংকাৰো কৰোঁ যে ভ্ৰাম্যমানত মই এতিয়ালৈকে মোৰ দুখজনক ঘটনা মোৰ কাৰণে হোৱা নাই কেতিয়াও, আৰু মই ভাবোঁ যিকেইটা দিন থাকোঁ নহয়। 7টা মাহ অসমৰ নাট্যপ্ৰেমী ৰাইজক নাটক উপহাৰ দিয়াৰ বাবেই জুন জুলাই মাহত উৎকট গৰমৰ মাজতো যুদ্ধগতিত চলি থাকে নাটকৰ আখৰা। কি হৈছে? মই সুধিছো কি হৈছে? তই ৰচোন। ভিতৰলৈ যোৱা। কিন্তু মই ভিতৰলৈ যাবলৈ কৈছো, ভিতৰলৈ যোৱা। মোৰ ছোৱালীজনী আপোনাৰ ঘৰৰ বোৱাৰী হ'ব যেতিয়া তাইৰ শুকাই মঞ্চসজ্জা, পোহৰ আৰু অভিনয়ৰ উপৰিও সংগীত অবিহনে অৰ্ধপূৰ্ণ হৈ ৰয় নাটক। মায়ে কিন্তু ঠিক কথা কৈছে। তুমি বোৱাৰী হিচাপে মাৰিলে এখন নাটকত কিমান গুৰুত্বপূৰ্ণ সংগীত। জীয়েকক মালা পিন্ধাব। প্ৰতিটো দৃশ্য পৰিস্থিতিৰ সৈতে ফুটাই তোলাৰ ক্ষেত্ৰত কিমান কষ্ট কৰিবলগীয়া হয় থিয়েটাৰ গোষ্ঠীয়ে, সেয়া ভ্ৰাম্যমানৰ আখৰা গৃহত গ'লেহে গম পোৱা যায়। তাইতো মোক মা বুলি নামাতে। বিদায় লোৱাৰ আগতে এই কাম খেলা মই কৰি যাব লাগে। দুখ নালাগিব আপোনাৰ? এইটো মূল বিষয়বস্তু, যিটো আৱেগক প্ৰাধান্য দি চৰিত্ৰবোৰ গঠন কৰা হয় বা গুৰুত্ব দিয়া হয় আৱেগক, সেই আৱেগে আমি সংগীতেৰে মানে উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। তাৰমানে সংগীতৰ এখন বেলেগ ধৰণৰ স্ক্ৰিপ্ট হয় নাটকৰ লগত যোৱাকৈ। সেইটো আগতেও একে আছিল, এতিয়াও আৱেগবোৰতো সদায় একেই থাকে প্ৰত্যেক মানুহৰ, গতিকে সেইটো চেঞ্জ নহয়। খালি ডিফাৰেঞ্চ এনেকুৱা ধৰণৰ, আগতে এতিয়া কিছুমান নাটক যেনেকৈ সৰাগুৰি চাপৰি বা হেমলেট বা জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰী, এই ধৰণৰ নাটকবোৰ কৰোঁতে সেই ধৰণৰ মিউজিক তাত যিবোৰ ইনষ্ট্ৰুমেণ্টছ ব্যৱহাৰ হৈছিল বা থলুৱা ইনষ্ট্ৰুমেণ্টছ যথেষ্ট ব্যৱহাৰ হৈছিল। আজিকালি থলুৱা ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কম হোৱাৰ কাৰণে নাটকত সেইবোৰ প্ৰয়োজনীয়তা আজিকালি কিছু পৰিমাণে কম। কিন্তু যিবোৰ ইনষ্ট্ৰুমেণ্ট আজিকালি আমি ব্যৱহাৰ কৰোঁ তাতেও সেই ধৰণৰ ফিল দিব পৰা যায়। গতিকে মূল কথাটো এইটোৱে যে নাটকখনে বিচৰা ধৰা সংগীত আগতেও হৈছিল, এতিয়া হৈছিল। যি ধৰণৰ নাটকে আমাক নাটকখনে আমাক কাহিনীটো ক'ব, ঠিক সেইধৰণে আমি মিউজিক উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। (1976 চন) ভ্ৰাম্যমানৰ প্ৰবাদ পুৰুষ অচ্যুত লহকৰে আৰম্ভ কৰা এক যাত্ৰাক নতুনত্ব প্ৰদান কৰাৰ বাবে উদ্যোগ লৈছিল পাঠশালাৰ দুজন যুৱকে, আৰু আৰম্ভ হৈছিল কোহিনুৰ থিয়েটাৰ। ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ৰ আধুনিক চিন্তাৰ ভেটিত ভ্ৰাম্যমানে লাভ কৰিছিল এক নতুন গতি। ৰুৰাল আছাম, অসমৰ গাঁৱৰ ল'ৰা হয় মই, আৰু অসমৰ গাঁৱৰ ল'ৰাৰ গাত কিমান সাহস আৰু বল থাকে সেয়া তহঁতৰ নিচিনা বেলেগ ৰাজ্যৰ মানুহে নাজানে। কোহিনুৰ থিয়েটাৰ কৰিলোঁ মই আৰু ৰতন লহকৰে লগ লাগি 1976ত। তাৰপিছত 3 বছৰ বাদ দি পেলাই 4th ইয়াৰত মই নিজাববীয়াকৈ আবাহন থিয়েটাৰ কৰিলোঁ। সেই আবাহন থিয়েটাৰ যেতিয়া কৰিলোঁ, সেই আবাহন থিয়েটাৰৰ পৰা বিশেষ ধৰণে আৰু বেছি আপগ্ৰেড হ'ল। তাৰমানে আমি কোহিনুৰ থিয়েটাৰ যেতিয়া কৰিলোঁ তেতিয়াই কিন্তু মানুহবিলাকে যথেষ্ট এটা থিয়েটাৰক যথেষ্ট মৰ্যাদা দিছিল, কাৰণ ভাল ভাল আৰ্টিষ্ট আছিলে। ইভিন প্ৰশান্ত হাজৰিকা আৰু ইলাকা কটি আহিও আমাৰ এটা মাত্ৰা বাঢ়ি। Northeast Small Finance Bank, a scheduled commercial bank, now offering various deposit schemes at attractive interest rates. Fixed deposit for senior citizens at 9% per annum. Normal fixed deposit at 8.5%. Savings bank at 7%. We are also financing under enterprise development loan, micro-business loan, home improvement loan at attractive rates. For hassle-free loan, please visit any branch of NESFB. দাদা,
এই ধুনীয়া পথাৰখন আপোনালোকৰ হয় মাজনী ইমান সতেজ ইমান খাটি আমি ইয়াৰ সকলোবোৰ উৎপাদন প্ৰাইম মাষ্টাৰলৈকে দিওঁ ব'লা খুৰীহঁত ৰৈ আছে নহয় আহিছো কেনেকুৱা সোৱাদ লগা খুৰী তোমাৰ হাতত কিন্তু যাদু আছে দেই এয়া প্ৰাইম মাষ্টাৰ্ড অইলৰহে যাদু আপোন মাটিৰ সৰিয়হ আপোন কৰা সোৱাদ অসমৰ আপোন সৰিয়হ তেল প্ৰাইম মাষ্টাৰ্ড অইল ছোৱালীয়ে পঢ়িব লিখিব তাতে আকৌ পৰিয়ালৰ সন্মান বাঢ়িব কিন্তু পঢ়িলেনো কি হ'ব সেয়াই ৰাতিপুৱা সন্ধিয়া ৰান্ধিবই লাগিব আজি হেজাৰ ছোৱালীয়ে পঢ়িছে কালি লাখ পৰহি গোটেই দেশ বাঢ়িব পৰিয়াল আৰু দেশৰ সন্মান এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা প্ৰতিদিনৰ ৰন্ধাৰ নতুন ভাৱনা প্ৰতিটো পুৱাই প্ৰতিটো দিনে তোমাৰে মাতত দি থাক নামে জীৱনৰ বাটত উজুতি খালে সাহস দিবা যুঁজিবলে সুৰক্ষা তুমি আমাৰ জীৱনৰে ভৰসা তুমি আমাৰ সকলোৰে You give us strength every day, every day, every day, Everyday Salt, উত্তৰ পূবৰ সৰ্বাধিক বিক্ৰীত ব্ৰ্যান্ড Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Caps presents an array of kitchen appliances for the hustle-free cooking in your dream kitchen. Caps, your pride, our happiness.